নমস্কাৰ মই দিগন্ত মই আপোনালৈ লৈ আহিছো ফেসবুক কন্টেন্ট মনিটাইজেশন কেনেকৈ পাব আৰু কি কৰিলে পাব কেনে ধৰণে পাব এই সকলোখিনি A to Z আপোনাক এই ভিডিঅ'ৰ যোগেদি বুজাবলৈ বা দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাব চাও কন্টেন্ট মনিটাইজেশন যদি পাবলৈ বিচাৰে বা কন্টেন্ট মনিটাইজেশন যদি নতুন যদি আপুনি পোৱা নাই যদি পাবলৈ বিচাৰে বা ফেসবুকত ইনকাম কৰিবলৈ ভাবিছে ফেসবুকত প্ৰথমতে আপুনি কি কৰিব লাগিব প্ৰফেশনাল ডেশবোৰ্ডটো অন কৰিব লাগিব ঠিক আছে প্ৰফেশনাল যি ডেশবোৰ্ড হেতু অন কৰিব লাগিব অন কৰাৰ পিছত আপুনি এটা যোগ্য হৈ গল আৰ্নিং কৰিবৰ কাৰণে কিন্তু আৰ্নিং কৰা যোগ্যটো কেতিয়া হৈছে কিন্তু আকৌ এটা পদ্ধতি আছে কন্টেন্ট মনিটাইজেশন হেতু পাব লাগিব ন হেতু পাবলৈ কাৰণে কি কৰিব লাগিব আপুনি ৰেগুলাৰলি এটা যেতিয়া আপুনি প্ৰফাইল বা পেজটো ক্ৰিয়েট কৰে ন সেই প্ৰফাইল বা পেজটো ক্ৰিয়েট কৰোতে আপুনি এটা নিৰ্দিষ্ট কেটেগৰী ধৰক মই কমেডি ভাল পাওঁ বা ৰেচিপি কৰি ভাল পাওঁ তেনেকুৱা বিভিন্ন ধৰণৰ কেটেগৰী আছে ফেসবুকত সেই কেটেগৰী সিলেক্ট কৰি ললে সিলেক্ট কৰাৰ পিছত আপুনি সেই কেটেগৰী সেই টপিকটোৰ ওপৰতে আপুনি কন্টিনিউয়াছলি ভিডিঅ' দি থাকিব লাগিব বা ৰিলছ দিব লাগিব বা ফটো এনে আগম বেলেগ কিবা ষ্টৰি দিব লাগিব তেনেকুৱা চাৰিটা আছে সেইটো দিব লাগিব তাৰ বাহিৰেও আপুনি কি কৰিব লাগিব মাজে মাজে লাইভ আহিব লাগিব লাইভ অহা কাৰণটো কি গম পাইছেনে আপুনি নতুন ক্ৰিয়েটৰ আপুনি লাইভটো অহা কাৰণ যে মোৰ অৰিজিনাল কন্টেন্ট হয় মই অৰিজিনাল মানে লাইভটো মানে কি হ'ল কন্টেন্ট মনিটাইজেশনত সোমাই গৈছে সেই লাইভ মানে কি ফেসবুকৰ আপুনি এজন অৰিজিনাল কন্টেন্ট ক্ৰিয়েটৰ গম পাইছেনে মই ফেস ভ্যালু দি মই কাম কৰিছো আৰু সেই ভ্যালুটো লাইফে মানে সেই মানে নাইকিয়া কৰি দিয়ে যদি আপুনি সেই লাইফটো কৰে তেতিয়াহলে আপোনাৰ অৰিজিনাল কন্টেন্ট ক্ৰিয়েটৰ তৎক্ষণাত আপুনি সেই কন্টেন্ট মনিটাইজেশন পোৱা আশা চান্স থাকে গতিকে লাইভ কৰাটো সেইটো কাৰণে কৰে থক কন্টেন্ট মনিটাইজেশনটো পাবলৈ কাৰণে কি কৰিব লাগিব আপুনি আকৌ প্ৰথমে কেটেগৰীটো সিলেক্ট কৰিলে সেই কেটেগৰীটোৰ ওপৰত ডিপেন্ড কৰি ৰাতিপুৱা দুপৰীয়া গধূলি এনি এটা প্ৰতি সময়তে আপুনি এক্টিভ থাকিব লাগিব আৰু এটা এক্টিভ থাকিব কেনেকৈ আপুনি আনৰ ভিডিঅ'বিলাক চাব লাগিব ফেসবুকত কন্টেন্ট মনিটাইজেশন পাবলৈ কাৰণে হেতু এটা পদ্ধতি এলগৰিথম ফেসবুক এলগৰিথম আৰু ইউটিউব এলগৰিথম বহুত বেলেগ গতিকে ফেসবুকত সেই কন্টেন্ট মনিটাইজেশন পাবলৈ হলে তেনেকুৱা কৰিব লাগিব যে আপোনাৰ আনৰ ভিডিঅ'বিলাক চাব লাগিব আৰু ৰিয়েক্ট কমেন্ট কৰিব লাগিব তেনেকৈ কৰি যাব লাগিব তেতিয়া আপুনি কন্টেন্ট মনিটাইজেশনটো পাব নহলে নাপাব কাৰণ ফেসবুকত কাম কৰিলে একেলগে কৰিব লাগিব মানে মিলিজুলি কাম কৰা হল কন্টেন্ট মনিটাইজেশন ঠিক আছে বুজি পাইছে আৰু সেই কন্টেন্টৰ ওপৰত এটা কন্টেন্টৰ ওপৰত ভিডিঅ' দিব বলে আগং পাগং বেলেগৰ আনিছে ভিডিঅ'টো দিছে তেনেকুৱা কপি পেস্ট কৰিছো তেনেকুৱা নহব আপুনি আপোনাৰ নিজৰ অৰিজিনাল ফেস ভ্যালু দি কন্টেন্ট বনাব মই যেনেকৈ কন্টেন্ট বনাইছো তেনেকৈ কন্টেন্ট বনাব বা ভিডিঅ' ক্ৰিয়েট কৰিব ব্লগ কৰিব তেনেকৈ ৰেচিপি বনাব তেনেকুৱা বিভিন্ন কমেডি কৰিব তেনেকুৱা বিভিন্ন ধৰণৰ আছে তেনেকৈ কৰিব তেনেকুৱা কৰিলে নিশ্চয় পাব কন্টেন্ট মনিটাইজেশন ইউটিউবত বহুত দেৰি হয় কিন্তু ফেসবুকত আপোনাৰ 1000 ফলোৱাৰ্ছটো পাব পাৰে 500 ফলোৱাৰ্ছটো পাব পাৰে কোনো কথা নহয় কিন্তু আপোনাৰ যি পলিসি ফেসবুকৰ যি পলিসি ওপৰত গাইডলাইনৰ ওপৰত আপুনি যদি মানি চলে সেই গাইডলাইনটো মানি চলে তেনেহলে আপোনাৰ পোৱা চান্স থাকেই গম পাইছে গতিকে সেই গাইডলাইনটো সম্পূৰ্ণৰূপে যদি মানি চলে কন্টেন্ট মনিটাইজেশনটো পাবই পাব ধন্যবাদ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব কমেন্ট এটা কৰিব লগতে শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আৰু লগতে ইউটিউবত জানেই গম পাইছে সাবস্ক্ৰাইব এটা কৰি দিব থ্যাংক ইউ ধন্যবাদ